নমস্কাৰ সকলোকে ইয়াক খোৱাৰ পৰাই আৰম্ভ কৰিছোঁ ৰাতিপুৱা খালোঁ এয়া ৰুটি চব্জি আজি এটা বস্তু বনাম আপোনালোকে ভিডিঅ' শেষলৈকে চাই যাব কিনো বনাওঁ কিনো হয় আৰু সিদিনাখনতে দিছিলোঁ এয়া ভেন্দি এয়া এটা দুটাকৈ ওলাইছে আৰু চব ওলোৱা নাই কিছুমান ওলাইছে আৰু বৰষুণ পাইছে যিহেতু তাৰপিছত এইফালে দেখিলোঁ এয়া পকি আছে কণ বিলাহী দুটামান বেছি নহয় বাৰু 4-5টামান পকি আছিলে ছিঙি আনিলোঁ যিহেতু বৰ বিলাহীতকৈ কণ বিলাহীকেইটা খাবলৈ বেছি ভাল তাৰপিছত এয়া খাবলৈ হ'ল মোৰ দুপৰীয়াৰ আহাৰ যিটো সৰু সুৰা বস্তু মই খাই থাকোঁ এইফালে অলপ ল'লোঁ চেনি এইফালে অলপ ময়দা আৰু এইফালে অলপ ঘিউ আৰু ৰিফাইন মানে আজি বনাম আপোনাৰ খাজা আৰু গাজা এইটো চেফ দিছোঁ মই মানুহজনে এইবিলাক চব কৰিছে বাৰু মই ভিডিঅ' কৰি আছোঁ এয়া কেনেকুৱা হয় নাজানো আৰু প্ৰথম বনাম যিহেতু মই প্ৰথমবাৰ মানুহজনে আগতে বনাইছে বোলে এইফালে চেনি পানীটো বনাই আছে যিহেতু এয়া মিঠাইটো ফ্ৰাই কৰি তাত দিব লাগিব মিঠাইটো মানে ফ্ৰাই কৰোঁতে মাজৰ চেফটো মানে এৰাই গৈছে কিয় নাজানো যিহেতু প্ৰথম বনাইছোঁ কমো হ'ব পাৰে বেছিও হ'ব পাৰে কিবা কিবি তথাপিও হ'ল আৰু খোৱাৰ উপযোগী হৈছিলে বাৰু যিকেইটা উপযোগী হৈছে সেইকেইটাহে দেখাইছোঁ বাকীকেইটা বাৰু নাই দেখুওৱা থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে